জয় চন্দ্রশেখর জয় ক্ষীরে জটাধারী জয় জয় মহাদেব মুকুন্দ মুরারি হে জয় সদাশিব দেব ত্রিপুরারি হে জয় জয় সদাশিব দেব ত্রিপুরারি হে জয় চন্দ্রশেখর জয়। হাই হেল্ল' নমস্কাৰ, কি খবৰ আপোনালোকৰ? আজি এটা নতুন ভিডিঅ'লৈ আহিছোঁ, এটা মন্দিৰলৈ আহিছোঁ। সোমনাথ মন্দিৰ বুলি কয়। এইফালে হৈছে জালুকবাৰী আৰু আপোনাৰ এইফালে থাকি গ'ল আপোনাৰ বৰাগাঁও লখৰা এইটো ছাইড। এতিয়া আমি উপস্থিত আছোঁ তেতেলীয়াত থকা সোমনাথ মন্দিৰৰ সন্মুখত। এয়া আমি বেনাৰখন দেখুৱাই দিছোঁ বাৰু, এইখন চাওক। ইয়াতে মহাশিৱৰাত্ৰি পূজা উদযাপন কৰিব। বিশেষ আকৰ্ষণ বৃহৎ লাড্ডু। এয়া আমি এতিয়া ভিতৰলৈ সোমাই গৈ আছোঁ। আহকচোন বাৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটোৱে হয় মন্দিৰটো, বহুত ডাঙৰ মন্দিৰ হয়। এইখন হ'ল মেইন গেট, এইখনত সোমাই যাব লাগিব। বলকচোন বাৰু এতিয়া সোমাই যাওঁ। এয়া চাওক, পেণ্ডেলৰ কাম চলি আছে। শিৱৰাত্ৰি বহুত ডাঙৰকৈ পূজা হয় বোলে। এইবোৰ দেখিছে, ফুল বহুত ফুল আছে, কিন্তু এই মন্দিৰটোত বহুত ফুল আছে। এইফালে চাওক, সুন্দৰ পৰিৱেশ। এই মন্দিৰটো আমি দেখুৱাই দিছোঁ আপোনালোকক। এয়া চাওক, মন্দিৰটো চাফ চিকুণ কৰি থকা হৈছে। ইয়াত পানী মাৰি আছে, পানী মাৰি চাফা কৰি আছে আৰু চাফ চিকুণ কৰি আছে। এয়া চাওক, ধুনীয়াকৈ দেখুৱাই দিছোঁ আপোনালোকক। বহুত ভাল লাগিছে আহি, বহুত ডাঙৰ মন্দিৰ হয়। ইয়াত বিবাহ ভৱনো আছে, ইয়াত বিবাহ হয়। ইয়াত দেখুৱাই দিছোঁ, মেইন মন্দিৰটো হয় এইটো। এয়া চাওক, সুন্দৰ পৰিৱেশ। এইটো হ'ল বিবাহ ভৱন। এয়া কাৰোবাৰ বিয়া আছে চাগে, গম নাপাওঁ, আজি নাই বাৰু। এইখন হ'ল ফুলনি। এবাৰ ভিতৰত সোমাই যাওঁ। কিমান পাৰোঁ দেখুৱালোঁ আপোনালোকক। এতিয়া আমি ওলাই যাওঁ। কেতিয়াবা আহিব আপোনালোকে, বহুত ভাল লাগে আহি। এই জেগাখিনিৰ নাম হ'ল তেতেলীয়া। আপোনাৰ জালুকবাৰীৰ পৰা লখৰা ছাইডত আহিলে, জালুকবাৰীৰ পৰা মাত্ৰ 2 কিলোমিটাৰমান আহিলেই এই মন্দিৰটো পাব। কেতিয়াবা সোমাব বাৰু মন্দিৰত, বহুত ভাল লাগে আহি।
এতিয়া আমি ভিডিঅ'টো সমাপ্ত কৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ